সাগৰ বৰদোৱা শিৰোমণি জন্ম হোৱা সেয়েহে ভক্তিৰ সাগৰ বৰদোৱা থান চৌপাশে শুনো গোবিন্দৰ গুণগান ভক্তিৰ সাগৰ বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ মহাপাপ ক্ষয় হয় পাতকি জনৰ হে ভক্তিৰ সাগৰ বৰদোৱা শিৰোমণি জন্ম হোৱা ভক্তিৰ সাগৰ বৰদোৱা শিৰোমণি জন্ম হোৱা সেয়েহে ভক্তিৰ সাগৰ বৰদোৱা থান চৌপাশে শুনো গোবিন্দৰ গুণগান ভক্তিৰ সাগৰ বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ মহাপাপ ক্ষয় হয় পাতকি জনৰ মহাপাপ ক্ষয় হয় পাতকি জনৰ প্ৰণামিলো মহাপুণ্য বৰদোৱা থান মৰতৰ বৈকুণ্ঠ বুলি ভকতে কৰে মান প্ৰণামিলো মহাপুণ্য বৰদোৱা থান মৰতৰ বৈকুণ্ঠ বুলি ভকতে কৰে মান জন্ম লৈলা পৰম গুৰু শ্ৰীমন্ত শংকৰ সেই হেতু পুণ্য তীৰ্থ হলা ভাৰস্তৰ ভক্তিৰ সাগৰ বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ মহাপাপ ক্ষয় হয় পাতকি জনৰ মহাপাপ ক্ষয় হয় পাতকি জনৰ ভক্তিৰ সাগৰ বৰদোৱা শিৰোমণি জন্ম হোৱা সেয়েহে ভক্তিৰ সাগৰ বৰদোৱা থান চৌপাশে শুনো গোবিন্দৰ গুণগান ভক্তিৰ সাগৰ বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ মহাপাপ ক্ষয় হয় পাতকি হে ৰাম ৰুক্মিণী হৰণ কৰি ভকতৰ প্ৰাণ খন্তেক বিশ্ৰাম লৈলে আহি সেই স্থান হে ৰাম দেৱী কবুলিলা প্ৰভু দ্বাপৰ যুগতে শংকৰ ৰূপে জন্ম লম কলিৰ কালতে
যিহেতু বত ববা বৈকুণ্ঠ দুখ শংকৰদেৱ কিনো তোমাৰ লীলা অত ৰাতি ভকতক নামেৰে মহিলা শংকৰদেৱ কিনো তোমাৰ লীলা অত ৰাতি ভকতক নামেৰে মহিলা হৰি বুল হৰি বুল হৰি 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 বুল বুল হৰি বুল হৰি বুল হৰি 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 বুল বুল হৰি বুল হৰি বুল হৰি 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 বুল বুল হৰি বুল